guys, welcome back to my channel. আজি আপোনালোকৰ বাবে লৈ আহিছো নতুন ব্লগ। সো আজি এতিয়া যাম মই বিয়াৰ বজাৰ কৰিব। ভবা নাছিলো যে ইমান জলদি বিয়াখন হৈ যাব। মানে মই নিজে গম পোৱা নাই। ভাবি পোৱা নাই যে ইমান জলদি বিয়াখন হৈ যাব। তো যি নহওক এতিয়া যাব ওলাইছো বিয়াৰ বজাৰ কৰিব। বলকচোন কি বজাৰ কৰো চাও আপোনালোককো দেখাও। এতিয়া যাই আছো ৰিক্সাত যাও মোৰ লগত ৰুই যাব মই চেন্ডেল পিন্ধি যা জলদি যা আৰু মনটো বেয়া লাগিছে ভালো লাগিছে বেয়াও লাগিছে মানে মই নিজে গম পোৱা নাই কি কৰো কি নকৰো এতিয়া যিমান যি হলো দুখ লাগে ন বেয়া লাগে তথাপিও উপায় নাই আৰু বিয়াতে হ'ব লাগিবই তো বিয়াৰ বজাৰ কৰো কাপোৰ কিনা না কাপোৰযোৰো কিনো আৰু ইয়াতে এতিয়া জুৱেলাৰী বিলাক কিনিব কইনা সজোৱা বস্তু ইয়াতে কি পায় কি আছে ভাল লগা চাই লওঁ পছন্দ লৈ ল'ম বাৰু ইয়াৰ পৰাই বেলেগত নাযাওঁ আৰু আমাৰ এইটো বা আৰু এইটো ভণ্টি ৰুহি চিনিয়ে পাই চাগে প্ৰত্যেক ভিডিঅ'ত আছে মই এইটো কথা কৈছো অলপ কম হ'ব না এইটো আছোন এইটো गोल्डन লৈ যা সব কালার আছে একবারে আৰু ৰিক্সাত যাই আছো বিয়াত মাতিবৰ কাৰণে মানে দুঘৰৰ মানুহক বিয়াত মাতিব আছে বিয়াত মাতি আহো তাৰপিছত আৰু বজাৰত আহিম নহ'লে এতিয়া যদি আমাৰতো বিয়াত আৰু এতিয়া পাহৰি যোৱা যাব পিছত আৰু কথাটো বেয়া হ'ব ইয়াতে কাপোৰ চাব আহিছোঁ গামোচা লৈ ইয়াৰ পৰা কেইখনমান দৰাৰ কাৰণে এইটো বাইকটি আমাৰ ৰুইমৰ লগত বজাৰ কৰি একদম ভাগৰি গৈছে আৰু মোৰ ডিম্পল পৰিছে ডিম্পল এইটো দেখিছেনে Wow! Beautiful! বিয়াৰ বজাৰ এনেকুৱা লাগিছে এইবিলাক চব লৈ যাওঁ দোকানখনৰ পৰাই কিন্তু পইচা নাই সিমান আৰু ইমাননো নি কি কৰিম ये बड़ी अच्छी बात कही आप আৰু এইফালে চাই আছো আমি শাৰী চিম্পল চাই ল'ম বেছি হেভি নলওঁ আৰু এইটো গৰমৰ দিন এইফালে লুংগি ল'লোঁ দৰাৰ কাৰণে তেলত দিবৰ কাৰণে আৰু ইয়াৰ পৰা শাৰী ল'লোঁ এখন আৰু এইফালে গেঞ্জি চাই আছোঁ এতিয়া বাই চাই আছে এইফালে এইখিনি শাৰী ল'লোঁ আৰু এই তাত গামোচাখন আৰু কিবা কিবি ল'লোঁ এইখিনি দামটো ঠিক কৰি আছে বাইতে আৰু এইখিনি বিয়াৰ কাৰণে শাৰী মান ধৰিবৰ কাৰণে এইখিনি শাৰী ল'লোঁ আৰু যিহেতু মই একদম আজি ব্যস্ত বহুত শ্বপিং কৰাত ৰুহিৰ বোলে ভোক লাগিছে বহুত তাইক দোকানৰ পৰা ওলাই পিনে এতিয়া কিবা এটা খাই লওঁ নহ'লে ভোকতে মৰি যাম আমি দুৱে ভাইটি ফালে আছে বজাৰ কৰা বহুত উজান দাঙিব পৰা নাই মান ধৰা শাৰী এইখিনি আৰু এতিয়া যাওঁ আৰু পাটৰ কাপোৰ কিনিব আছে এইখিনি কিনি লওঁ ঘৰত যাওঁ
ইয়াৰ পৰা এটা কুৰ্তি লৈ লওঁ ৰ'ব এইখন মানে 99 ষ্ট'ৰ ইয়াতে 99 199 সেনেকুৱা টাইপৰ প্ৰাইচবিলাক ফিক্স প্ৰাইচ এইখন শাৰী আমাৰ জেঠিমাৰ কাৰণে ল'লোঁ এইখন কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন শাৰীখন ভাল লাগিছেনে নাই আৰু এই দুখন আৰু এইখন ল'লোঁ এইখন লওঁ নে এইখন লওঁ কনফিউজ হৈ আছোঁ মানে কোনটো ভাল লাগিছে কালাৰ এইটো ভাল লাগে এই তিনিখন শাৰী ল'লোঁ মান ধৰা শাৰী ল'লোঁ এইবিলাক বেলেগৰ কাৰণে ল'লোঁ ন আৰু এইখিনি ঘৰৰ মানুহৰ কাৰণে এইখন জেঠিৰ আৰু এইখন দৰাৰ মাকৰ আৰু এইখন ভাইটিৰ এতিয়া চাই আছোঁ মেখেলা চাদৰ পাটৰ নহয় দিয়ক কিন্তু এইবিলাক মিক্স পাট চাগে এই দুযোৰ কোনযোৰ ভাল লাগিছে এইখন শাৰী কেনেকুৱা লাগিছে ইয়াৰ পৰা এইখিনি ল'লোঁ এই দুখন শাৰী এইখন শাৰী আৰু এই মেখেলা চাদৰ কাপোৰত এতিয়া বাৰ্গেনিং চলি আছে এইখিনি বজাৰ কৰা হ'ল আধা বস্তু বাবুৰ হাতত দি পঠালি ইমান দাঙিব নোৱাৰোঁ যে এইখিনি ইয়াতে পাটৰ কাপোৰযোৰ ল'ব আহিলোঁ আমি দোকানত নিজে নিজে কাপোৰ ওলাই আছোঁ বজাৰ কৰি কৰি গধূলি হৈ গ'ল দিনটোৰ গোটেই ৰ'দ আমাৰ গাতে গ'ল আজি ৰাতিপুৱাৰ পৰা 10টা বজাৰ পৰা 4:30 হ'ল ন 5:30 হ'ল এই ৰাতিপুৱাৰ পৰা বজাৰতে আছোঁ অৱস্থা নাই বজাৰ কৰি কৰি একদম ভোক লাগিছে এতিয়া ভাগৰো লাগিছে কিবা খাই লওঁ গোটেই দিনটো এনেকৈ আছোঁ আমাৰ চব ফুৰি হোৱাত ব্যস্ত একদম নাই মই লৈ যাম দেই আমি এতিয়া যাই আছোঁ খোজকাঢ়ি কাঢ়ি আৰু মানে কিবা কিনিব লগা আছে কি আছিল গামোচা কিনিম কেইখনমান তাৰপিছত ঘৰত যাম আৰু গোটেই দিনটো গ'ল আজি এনেকৈ বহুত ভাগৰ লাগিছে ইয়াতে আমাৰ বাবুৰ কাৰণে পেণ্ট আৰু চাৰ্ট চাই আছোঁ আৰু দৰাৰ কাৰণে চাই আছোঁ পেণ্ট চাৰ্ট ইয়াৰ পৰা ল'ম এইবিলাক চব বজাৰ কৰি কৰি দিনৰ পৰা ৰাতি হৈ গ'ল চাওক আন্ধাৰ হৈ গ'ল একদম 6টা বাজি গ'ল ন 6:30 হ'ল আৰু মই বজাৰখিনি আম্মাহঁতৰ হাতত দি পঠালোঁ আম্মা আৰু পেহী আহিছিলে তাহাঁতে গ'ল আৰু মই এতিয়া ম'ম' খাই ঘৰত যাওঁ ৰুই আইচক্ৰীম আনিব গৈছে আৰু মই ৰিক্সাত ৰখি আছোঁ উফাল্লা কি ভাগৰ লাগিছে একদম যায়ে গাটো ধুই শুই যাম